Hello friends, মোৰ নাম Rakesh আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। So friends, Airtel, Jio, Vodafone Idea এই তিনিটা কোম্পানীয়ে বৰ্তমান ভাৰতৰ টেলিকম ইণ্ডাষ্ট্ৰীত ৰাজত্ব কৰি আছে। কিন্তু আজিৰ পৰা প্ৰায় 10 বছৰ আগতে ভাৰতত কেইবাটাও কোম্পানী আছিল। এতিয়াতকৈ প্ৰায় 2-3 গুণ বেছি। আৰু এতিয়া 10 বছৰ পিছত মাত্ৰ 3টা কোম্পানীয়ে এই বিশাল ইণ্ডাষ্ট্ৰীটোত আছেগৈ। তথাপিও জিঅ'ৰ বাহিৰে বাকী কোনো কোম্পানীয়ে কোনো ধৰণৰ প্ৰফিট জেনেৰেট কৰিব পৰা নাই। আৰু ভৱিষ্যতত এই চেক্টৰটোত মনোপলি দেখাৰ বহুত চান্স আছে। মনোপলি মানে হ'ল যদি ভাৰতত অকল জিঅ' কোম্পানীটোৱে থাকি যায় তেন্তে ইয়াৰ বহুত বেয়া প্ৰভাৱ দেখা যাব। যেতিয়া জিঅ'ৰ বাহিৰে আমাৰ হাতত কোনো ধৰণৰ অপশ্যন নাথাকিব তেন্তে আপোনালোকে নিজে ভাবি চাওক কেনে চিটুৱেশ্যন হ'ব পাৰে। ইণ্ডিয়াৰ টেলিকম ইণ্ডাষ্ট্ৰী ৱৰ্ল্ডৰ ফাষ্টেষ্ট গ্ৰয়িং ইন টেলিকম ইণ্ডাষ্ট্ৰী হয় আৰু ইয়াত এতিয়া মনোপলিজ দেখা যাব ধৰিছে। চ' আজি এই ভিডিঅ'টোত মই টেলিকম কোম্পানীবোৰৰ ফিউচাৰ 5G কেতিয়া আহিব আৰু এয়াৰটেল ভোডাফোন আইডিয়া বন্ধ হ'লে আমাৰ কেনে ধৰণৰ লছ হ'ব পাৰে সেইবোৰেই ডিছকাছ কৰিম আজিৰ এই ভিডিঅ'টোত আগবঢ়াৰ আগত ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কোনটো অপাৰেটৰ চিম ব্যৱহাৰ কৰে মোক কমেণ্টত নিশ্চয় জনাব। চ' আপোনালোকৰ মনত আছেনে 10 বছৰ আগত কি কোম্পানী দেখা গৈছিল? মানে টাটা ডকোমো, টাটা টেলিকমিউনিকেশ্যন, ৰিলায়েন্স কমিউনিকেশ্যন, ভাৰ্জিন মোবাইল, ভিডিঅ'কন, এয়াৰচেল আৰু কিমান ধৰণৰ কোম্পানী চিম মাৰ্কেটত পোৱা গৈছিল। আৰু তেতিয়া সকলোবোৰ কোম্পানীয়ে কল ৰেট আৰু SMS ফ'কাছ কৰিয়ে মাৰ্কেটত নামিছিল। আৰু তাৰ পিছত জিঅ' আহি 4G লঞ্চ কৰি টেলিকম ইণ্ডাষ্ট্ৰীৰ নক্সাই চেঞ্জ কৰি দিলে। আপোনালোকে জানেনে আজিৰ পৰা প্ৰায় 10-11 বছৰ আগতে 2G ইণ্টাৰনেট স্কেম এটা ধৰা পৰিছিল। এই স্কেমটোৰ জৰিয়তে সেইটো সময়ত বহুত কোম্পানীয়ে 2G স্পেক্ট্ৰামৰ লাইচেঞ্চবোৰ বহুত কম পইচাতে নিজৰ কৰি লৈছিল। আৰু যেতিয়া এই স্কেমটো ফাদিল হ'ল তাত বহুত ডাঙৰ কোম্পানী আৰু পলিটিচিয়ান ইনভলভ থকা বুলি গম পোৱা গ'ল। আপুনি ভাবি চাওক যে সেইটো সময়ত কিমান ডাঙৰ এটা স্কেম চলি আছিল আৰু সেইটো সময়ত ধৰা পৰাৰ কাৰণে আজি আমি কম পইচাতে এনেধৰণৰ ভাল অফাৰ পাই আছোঁ। চ' ভিডিঅ'টোলৈ আগবাঢ়ো। এই স্কেমটো 1,76,000 crore আছিল। ভাবিছোঁ কিমান ডাঙৰ এমাউণ্ট এটাৰ স্কেম হৈছিল আৰু হাই প্ৰফাইল মানুহবোৰো ইয়াত মানে ধৰা পৰি গৈছিল এই স্কেমটোৰ পৰা। আৰু তাৰপিছত মাৰ্কেটৰ পৰা বহুত 2G লাইচেঞ্চ কেঞ্চেল কৰি দিলে, যেনেকৈ ভাৰ্জিন মোবাইল নোহোৱা গ'ল আৰু বহুত ধৰণৰ কোম্পানী সেইটো সময়ত গায়ব হৈ গ'ল। ইয়াৰ ফলস্বৰূপে বহুবোৰ কোম্পানী বন্ধ হৈ গ'ল। ইয়াৰ বাবে বহুকেইটা কোম্পানীৰ লছ হ'ল, কিন্তু মাত্ৰ কম সময়ৰ বাবে, বিকজ যিবোৰ কোম্পানী বন্ধ হৈ গৈছিল সেইবোৰৰ এক্সিষ্টিং কাষ্টমাৰবোৰ এই এয়াৰটেল, ৰিলায়েন্স, এয়াৰচেল আদিৰ দৰে কোম্পানীবোৰলৈ শ্বিফ্ট হৈ গ'ল। কিন্তু এই প্ৰফিটটো বেছি সময়লৈ টিকি নাথাকিল, বিকজ 2016 চনতে এণ্ট্ৰি ল'লে জিঅ'ই। যেতিয়া অন্যবোৰ অপাৰেটৰে মানে এয়াৰটেল, ভোডাফোন, ৰিলায়েন্স এইবোৰে যেতিয়া 2G 3G ফ'কাছ কৰি আছিল আৰু ইউজাৰবোৰক কোনো ধৰণৰ ভাল পেকেজ আৰু অফাৰ প্ৰভাইড কৰা নাছিল, জিঅ'য়ে অকল 4G স্পেক্ট্ৰাম ল'লে আৰু 2G 3G দৰে পুৰণা টেকন'লজিত ইনভেষ্টে নকৰিলে আৰু 4G দৰে হাই স্পীড, ছিকিউৰ, ফাইবাৰ বেছড আৰু IP অনলি নেটৱৰ্কৰ প্ৰয়োগ কৰিলে আৰু ইণ্ডিয়াৰ সকলোবোৰ কাষ্টমাৰকে এট্ৰেক্ট কৰিলে জিঅ' ফ্ৰী ৱেলকাম অফাৰৰ দ্বাৰা। আপোনাৰ মনত আছেনে নাই জিঅ' ফ্ৰী ৱেলকাম অফাৰটোৰ কথা? যদি মনত আছে তেন্তে মোক কমেণ্টত নিশ্চয় জনাব। চ' জিঅ' যেতিয়া পেইড হ'ল, পেইড হোৱাৰ পিছতে জিঅ'য়ে এনেকুৱা কিছুমান অফাৰ লৈ আহিলে যিবোৰ অফাৰ চাই গোটেই ৱৰ্ল্ড শ্বক হৈ গ'ল। কাৰণ ইণ্ডিয়াত জিঅ'য়ে পৃথিৱীৰ ভিতৰত সকলোতকৈ কম পইচাত ইণ্টাৰনেট প্ৰভাইড কৰি আছিল আৰু এইটো হিউজ এমাউণ্টত প্ৰভাইড কৰিছিল। কম পপুলেশ্যনো প্ৰভাইড কৰা নাছিল, এটা হিউজ পপুলেশ্যন আৰু ফ্ৰীতে প্ৰভাইড কৰি আছিল। ইয়াৰ পিছত এয়াৰটেল, ভোডাফোন আইডিয়া এই কোম্পানীবোৰেও জিঅ'ৰ লগত কম্পিট কৰাৰ কাৰণে নতুন অফাৰ আৰু 4G প্লেন লৈ আহিল আৰু তেওঁলোকেও 4G স্পেক্ট্ৰাম কিনি ল'লে। বাট যি কাষ্টমাৰ গ'লে আৰু ঘূৰি নাহে। বাট কিছুমান তেওঁলোকৰো স্পেচিফিক কাষ্টমাৰ আছিল যিবোৰ এতিয়াও পৰ্ট হোৱা নাছিল। কাৰণ যদি এই কোম্পানীবোৰে কোনো চেঞ্জেছ নানে তেন্তে তেওঁলোকৰ গোটেইবোৰ কাষ্টমাৰ জিঅ'ৰ পিনে গুচি গ'ল হয়। এই যিখিনি কাষ্টমাৰ তেওঁলোকৰ আছিল সেইখিনিও জিঅ'ৰ পিনে গুচি গ'ল হয় আৰু যদি তেওঁলোকে নতুন অফাৰ আৰু 4G স্পেক্ট্ৰাম নল'লে হয়। তাৰপিছত তথাপিও বহু কোম্পানী মাৰ্কেটৰ পৰা বন্ধ হ'ব ধৰিলে, কাৰণ জিঅ'ৰ ইমান প্ৰভাৱ পৰিল। যিবোৰ কাষ্টমাৰ আছিল তেওঁলোকৰ এক্সিষ্টিং সেইবোৰো জিঅ'ৰ পিনে পৰ্ট হৈ গ'ল। জিঅ'ৰ প্ৰভাৱ ইমানেই আছিল কাৰণ তেওঁলোকে ফ্ৰীতে অফ দি আছিল আৰু ফ্ৰীৰ বস্তু কাক নালাগে। চ' বৰ্তমান আছেগৈ অকল জিঅ', এয়াৰটেল আৰু ভোডাফোন। যি ভোডাফোন আইডিয়া এটা সময়ত ইজন সিজনৰ শত্ৰু আছিল, সেই ভোডাফোন আইডিয়া এতিয়া দুইটা একেলগে মাৰ্জ হৈ গৈছে। আপোনালোকে চাব পাৰে ভোডাফোনৰ ওচৰত আইডিয়া বুলি লিখা থাকে, মানে ভোডাফোন আইডিয়া একেলগে। যিবোৰ আইডিয়াৰ এক্সিষ্টিং কাষ্টমাৰ আছিল তেওঁলোকৰ মানে আইডেণ্টিটি সকলোবোৰ বস্তু ভোডাফোনলৈ পৰ্ট কৰি দিয়া গ'ল। এতিয়া কথা আহিল 5G কোনে আনিব ইণ্ডিয়াত?
যেতিয়ালৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 5G স্পেক্ট্ৰামৰ অপশ্যন নাৰাখে তেতিয়ালৈ কোনো কোম্পানীয়ে 5G লঞ্চ কৰিব নোৱাৰে। আৰু COVID-19ৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2021 চনলৈ 5Gৰ অকল ফিল্ড ট্ৰায়েলছহে এলাউ কৰিছে আৰু 2022 চনলৈ 5G কমাৰ্চিয়েল হৈ যাব বুলি আশা আছে। কিন্তু আশা বহুতেই কম কাৰণ COVID-19 যদি কৰোণা যদি এনেকৈয়ে থাকে তেন্তে এই টাইমলাইনটো আৰু পিছুৱাব পাৰে। যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে 5G অপশ্যনো নকৰে তেন্তে ভাৰতত এতিয়া এটাও টেলিকম অপাৰেটৰ নাই যিয়ে 5G এফৰ্ড কৰিব পাৰে বৰ্তমান। কাৰণ অলৰেডি কোম্পানীবোৰৰ পৰিস্থিতি বহুত বেয়া আৰু টেক্স লোন মিলাই বহুত টকা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিব লগা আছে। আৰু পেনাল্টিবোৰৰ এপ্ৰক্স ভেলু হ'ল 1,70,000 crore হৈ গৈ কিমান এটা এমাউণ্ট ভাবক 1,70,000 crore। ভোডাফোনৰ ইণ্টাৰনেশ্যনেল CEO জনেতো কৈয়ে দিছে যে ভোডাফোন ইণ্ডিয়াত তেওঁ আৰু ইনভেষ্ট নকৰে। অহা 1.5 বছৰমানৰ ভিতৰত ভোডাফোন চাগে ইণ্ডিয়াত আৰু নাথাকিব। ভোডাফোন মোৰ হিচাপত বন্ধই হৈ যাব। এয়াৰটেল থাকিব চাগে আৰু এয়াৰটেলো যদি নাথাকে তেন্তে জিঅ'ৰ ৰজা, জিঅ'ৰ চব চলিব। কিন্তু জিঅ'ৰ কোনো ধৰণৰ লছে হোৱা নাই। এটা আৰ্টিকেল অনুসৰি জিঅ'ৰ কোৱাৰ্টাৰলি প্ৰফিট হ'ল 990 crore, বেছি নহ'লেও যথেষ্টখিনি। চ' নেক্সট হ'ল যদি ফিউচাৰত এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ এটাও কোম্পানী নাথাকে তেতিয়া কি হ'ব? ভিডিঅ'টোৰ আৰম্ভণিতে মই ইয়াৰ বিষয়ে অলপমান ডিছকাছ কৰিছিলোঁ। চাওক, এখন বজাৰত যদি এখনেই দোকান থাকে তেতিয়া দোকানীজনে কিছু পৰিমাণে হ'লেও তেওঁৰ বস্তুৰ দাম বঢ়াব। তেওঁ জানে যে তেওঁৰ দোকানৰ বাহিৰে আমি আৰু অন্য কোনো দোকানত যোৱাৰ অপশ্যন নাই। ঠিক একেদৰে এই টেলিকম ইণ্ডাষ্ট্ৰিটো হ'ল এখন ডাঙৰ মাৰ্কেট আৰু এয়াৰটেল, ভোডাফোন আইডিয়া, জিঅ' এইবোৰ হ'ল ইয়াৰ দোকানী। আৰু এই মাৰ্কেটখনতো যদি মাত্ৰ এটা অপাৰেটৰে বাচে তেন্তে ইয়াতো ছেম চিটুৱেশ্যন ক্ৰিয়েট হ'ব য'ত আগৰ আমি এক্সাম্পল দিছিলোঁ তাত ক্ৰিয়েট হৈছিল। যদি কোম্পানী এটাই কম্পিটিশ্যন কৰিবৰ কাৰণে অন্য কোম্পানীয়ে নাপায় তেন্তে তেওঁ কি ভয় কৰিব? সদায় মাৰ্কেটত এটা হেল্ডি কম্পিটিশ্যন থকা দৰকাৰ। চ' শেষত এইটোৱে ক'ম, পৰিস্থিতি যেনেকুৱাই হওক আমি কনজিউমাৰবোৰে সদায় ভাল অফাৰ পাই থাকিলে হ'ল। বিকজ কোম্পানী যিটো কমো থাকে কিন্তু অপাৰেটৰটো যদি ভাল অফাৰো দি থাকে তেন্তে এইটো ভাল ন। কিন্তু মাৰ্কেটত যদি অপাৰেটৰ কমি যায় তেন্তে জিঅ'ৰ মনোপলি হোৱাৰ চান্স বহুত। কাৰণ জিঅ'ৰ মনত এটা আহি যাব ভাব যে ইহঁতেতো আৰু অপশ্যন নাই। ভাৰতত অকল জিঅ'ই থাকে তেন্তে এটা কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'ব পাৰে? জিঅ' যদি আজি যিবোৰ ৰেট কমাই থৈ দিছে সেইবোৰ যদি বহুত বঢ়াই দিয়ে তেন্তে কেনেধৰণৰ চিটুৱেশ্যন হ'ব পাৰে? চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টোৰ পৰা যদি কিবা নতুন শিকিবলৈ পালে তেন্তে ভিডিঅ'টো নিশ্চয় লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড গুড বাই।